নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া ৩ জেঠ আৰু ইংৰাজী ১৮ মে'। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দেশবাসীলৈ উৎসৰ্গা উপহাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ দ্য পোলাৰ ষ্টাৰেৰে বিভূষিত কৰা হৈছে। স্কেণ্ডিনেভিয়ান ৰাষ্ট্ৰখনে বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা এয়াই হৈছে সৰ্বোচ্চ সন্মান। প্ৰধানমন্ত্ৰীগৰাকীৰ শেহতীয়া ছুইডেন ভ্ৰমণকালত প্ৰদান কৰা এই স্বীকৃতি বিশ্বৰ বিভিন্ন দেশৰ পৰা তেওঁ লাভ কৰা ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। এই ঐতিহাসিক ক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অৰ্ডাৰ অফ দ্য পোলাৰ ষ্টাৰ কেৱল তেওঁৰ ব্যক্তিগত স্বীকৃতি নহয়, বৰঞ্চ এয়া ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে এক গৌৰৱৰ বিষয়। ছুইডেনৰ ঔদ্যোগিক চহৰ গটেনবাৰ্গত অনুষ্ঠিত ইউৰোপীয় উদ্যোগৰ ৰাউণ্ড টেবুলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ইউৰোপৰ প্ৰভাৱশালী কৰ্পৰেট মুৰব্বীসকলক সম্বোধন কৰা দেখা গ'ল। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়নৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ভাৰত আৰু ছুইডেনে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা, অৰ্থ পৰিবাহী আৰু সেউজ শক্তি আদিকে ধৰি ৫টা গুৰুত্বপূৰ্ণ খণ্ডত ইউৰোপীয় কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈও আহ্বান জনোৱা দেখা গ'ল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বজাৰত লাগিছে জুই, নিৰ্বাচনৰ পাছতে লাগিছে হাহাকাৰ, বাঢ়ি আছে ইটোৰ পিছত সিটো বস্তুৰ দাম। অসম বিধানসভা নিৰ্বাচনৰ ঠিক পাছতে ৰাজ্যৰ বজাৰত এতিয়া জুই লাগিছে। পেট্ৰল, ডিজেল আৰু গাখীৰৰ মূল্য বৃদ্ধিৰ পাছত এইবাৰ সাধাৰণ মানুহৰ প্ৰাতঃ আহাৰৰ অন্যতম প্ৰধান সামগ্ৰী যেনে পাউৰুটি, যাক ব্ৰেড বুলি কোৱা হয়, কণী দামো আকাশলংঘী হৈ পৰা দেখা গৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে বিশ্বৰ বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পোৱা লগতে যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে আমাৰ স্থানীয় বজাৰৰ পৰিবহণ ব্যৱস্থাটো। নতুন দৰ অনুসৰি সমগ্ৰ অসমতে ব্ৰেডৰ দাম প্ৰতি পেকেটত ৩ টকাৰ পৰা ৫ টকালৈকে বৃদ্ধি পোৱা দেখা গৈছে। পূৰ্বতে ৩৫ টকীয়া ব্ৰেড পেকেট এতিয়া ৪০ টকাত বা ৪০ টকীয়া ব্ৰেড পেকেট এতিয়া ৪৫ টকাত বিক্ৰী হৈছে। ইফালে কণীৰ একোটা প্লেটৰ দাম বা একেখন প্লেটৰ দাম ২০০ টকাৰ পৰা বৃদ্ধি পাই ২১০ টকালৈ হৈছেগৈ। কেৱল ব্ৰেড বা কণীয়ে নহয়, শাক পাচলি, বিস্কুট, চাউল, সৰিয়হৰ তেল আৰু দালিৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দামো এতিয়া ১০ৰ পৰা ২০ টকালৈকে বঢ়া দেখা গৈছে। এই হঠাৎ হোৱা মূল্যবৃদ্ধিয়ে বৰ্তমান সাধাৰণ জনতাৰ জেপ উদং কৰাৰ লগতে দৈনন্দিন জীৱনত চলোৱাত এটা মুখ্যম আঘাত পেলাইছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ধৰ্মীয় সংখ্যালঘুৰ সহযোগ অবিহনে অসমীয়া হ'ব দ্বিতীয় শ্ৰেণীৰ নাগৰিক, সাহিত্য সভাৰ সভাপতিৰ বিস্ফোৰক মন্তব্য। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে বৰপেটাৰ কয়াকুছিত এক তাৎপৰ্যপূৰ্ণ তথা বিস্ফোৰক মন্তব্য আগবঢ়োৱা দেখা গ'ল। তেওঁ স্পষ্টকৈ কয় যে মুছলমান মানেই বিদেশী নহয় আৰু আগন্তুক লোকপিয়লত চৰ চাপৰিৰ ধৰ্মীয় সংখ্যালঘুৰ লোকসকলে যদি নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে তেন্তে অসমীয়া মানুহ নিজৰ ৰাজ্যতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো প্ৰায় নিশ্চিত। সভাপতিগৰাকীৰ মতে চৰবাসীয়ে পূৰ্বৰ লোকপিয়লসমূহত নিজক অসমীয়া বুলি পৰিচয় দিয়াৰ বাবে অসমীয়া ভাষা এতিয়াও ৰাজ্যত বৰ্তি আছে। সাহিত্য সভাই চৰাঞ্চলৰ এইসকল লোকক ইতিমধ্যে লুইতপৰীয়া অসমীয়া হিচাপেও স্বীকৃতি দিয়া দেখা গ'ল। আনফালে শেহতীয়া পৰীক্ষাৰ ফলাফলৰ প্ৰসংগ টানি তেওঁ কয় যে শিৱসাগৰ বা যোৰহাটৰ দৰে উজনিৰ তুলনাত চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ভাষাক অধিক আদৰি লৈছে। চৰ অঞ্চলত অসমীয়া বিষয়ত এজনো ছাত্ৰ ছাত্ৰী ফেইল কৰা নাই, বৰঞ্চ বহুতৰে ১০০ নম্বৰ পোৱাৰ বিপৰীতে উজনিৰ জিলাসমূহত অসমীয়া বিষয়ত ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক। ৰাজনীতিয়ে সমাজ ভাঙিলেও সাহিত্য সংস্কৃতিয়ে সকলোকে একগোট কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নগাঁও উপ নিৰ্বাচন খেলাৰ পৰা আঁতৰত থাকিব দেৱব্ৰত শইকীয়া, বিজেপিলৈ যোৱা চৰ্চাক নস্যাৎ কৰিলে শইকীয়াই। প্ৰবীণ কংগ্ৰেছ নেতা তথা বিধায়ক দেৱব্ৰত শইকীয়াই স্পষ্ট কৰি দিছে যে তেওঁ নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। তেওঁৰ বিৰুদ্ধে চলি থকা বিভিন্ন উৰা বাতৰিক প্ৰত্যাহ্বান জনাই শইকীয়াই দাবী কৰে যে শাসকীয় পক্ষই ইচ্ছাকৃতভাৱে অপপ্ৰচাৰ চলাই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। ইয়াৰ লগতে তেওঁ বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা দেখা গ'ল। কংগ্ৰেছ নেতৃত্বক আহ্বান জনাই জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে দলৰ কোনো অভিজ্ঞ বিধায়ককহে বিৰোধী দলপতিৰ দায়িত্ব অৰ্পণ কৰিব লাগে যাতে দলীয় স্থিতি অধিক শক্তিশালী হয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰন্ধন গেছৰ নাটনি আৰু মূল্যবৃদ্ধি, পথৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ মূৰত এতিয়া ৰাম টাঙোন। ৰাজ্যত নতুন চৰকাৰ গঠনৰ পাছতেই সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি তোলাৰ সময়তে এতিয়া বাণিজ্যিক ৰন্ধন গেছৰ তীব্ৰ নাটনিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গৈছে। মাৰ্চ মাহৰে পৰা বৃদ্ধি পোৱা গেছৰ দাম কমা নাম লোৱা নাই, বৰঞ্চ বজাৰত ইয়াৰ যোগানৰ গুৰুত্বৰ নাটনিয়েহে দেখা দিয়ে। চৰকাৰী পৰ্যাপ্ত চিলিণ্ডাৰ মজুত থকাৰ কথা দাবী কৰিলেও কাৰ্যক্ষেত্ৰত একাংশ গেছ এজেন্সিয়ে গ্ৰাহকক হাৰাশাস্তি কৰি অধিক দামত গেছ বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হোৱা দেখা গৈছে।
এই সংকটৰ পোনপটীয়া প্ৰভাৱ পৰিছে ৰেষ্টুৰাঁ, হোটেল আৰু বিশেষকৈ পথৰ ক্ষুদ্ৰ চাহপাতৰ ব্যৱসায়ীসকলৰ ওপৰত। পৰিয়াল পোহপাল দিবলৈ ব্যৱসায় কৰা এইসকল দৰিদ্ৰ ব্যৱসায়ীৰ বাবে বৰ্তমান দোকান চলোৱাটো যেন এক অসম্ভৱ কথা হৈ পৰিছে। বহুতে মূলধন আৰু গেছৰ অভাৱত দোকানসমূহ সম্পূৰ্ণ বন্ধ কৰিবলৈ বাধ্য হৈছে। আনহাতে ডাঙৰ হোটেল ৰেষ্টুৰেণ্টসমূহেও গেছ ৰাহি কৰিবলৈ বৈদ্যুতিক ষ্টোভ বা ইণ্ডাকশ্যন ব্যৱহাৰ আৰম্ভ কৰিছে আৰু খাদ্যৰ দামো বঢ়াই দিছে, যাৰ বাবে গ্ৰাহকৰ সৈতেও তেওঁলোকৰ বাক বিতণ্ড হোৱাও দেখা গৈছে। চৰকাৰী প্ৰতিশ্ৰুতি আৰু বাস্তৱৰ এই ব্যৱধানৰ মাজত সোমাই এতিয়া দিনে নিশাই তীব্ৰ অনিশ্চয়তাৰ আৰু চিন্তাত দিন কটাবলগীয়া হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছত বিমূৰ পৰিস্থিতি, কোনে পাব বিৰোধী দলপতিৰ আসন? অসম বিধানসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছত 19জন বিধায়কৰে বিৰোধীৰ আসনত বহা কংগ্ৰেছ দলত এতিয়া দেখা গৈছে এক নতুন নাটক। বিধায়িনী দলৰ আনুষ্ঠানিক বৈঠক এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই যদিও সদনৰ ভিতৰত দলটোক কোনে নেতৃত্ব দিব তাক লৈ ভিতৰচৰাত তীব্ৰ চৰ্চা চলা দেখা গৈছে। নিৰ্বাচিত 19গৰাকী বিধায়কৰ ভিতৰত 18গৰাকীয়ে ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে আৰু কেৱল জয়প্ৰকাশ দাস একমাত্ৰ হিন্দু বিধায়ক হোৱাৰ পৰিপ্ৰেক্ষিতত নেতৃত্ব নিৰ্বাচনক লৈ দলটো এতিয়া এক ডাঙৰ ধৰ্ম সংকটত পৰা দেখা গৈছে। নিয়ম অনুসৰি 126জনীয়া বিধানসভাত 10% অৰ্থাৎ ন্যূনতম 13খন আসন থকাৰ বাবে কংগ্ৰেছৰ এজনে কেবিনেট মন্ত্ৰীৰ মৰ্যাদাৰে বিৰোধী দলপতিৰ পদ পাব। কিন্তু এই পদৰ বাবে এতিয়া দলৰ ভিতৰতে কেইবাটাও শিবিৰৰ সৃষ্টি হোৱা দেখা গৈছে। দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে নিজৰ নিয়ন্ত্ৰণত থকা কাৰোবাক এই পদত বহাব বিচৰা নাই, যাৰ বাবে জ্যেষ্ঠতাৰ ভিত্তিত 5বাৰৰ বিধায়ক ৱাজিদ আলী চৌধুৰী আৰু 4বাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পথত হেঙাৰ হৈ থিয় দিছে। আনহাতে দেৱব্ৰত শইকীয়াই তেওঁৰ প্ৰিয় পাত্ৰ জাকিৰ হুছেইন চিকদাৰক আৰু গৌৰৱ গগৈয়ে তেওঁৰ ঘনিষ্ঠ নুৰুল হুদাক বিৰোধী দলপতি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে ৰকিবুল হুছেইনে 9 বছৰৰ পৰা প্ৰথমবাৰলৈ জিকা জয়প্ৰকাশ দাসৰ নাম আগবঢ়াইছে, যাতে দলটো কেৱল সংখ্যালঘুৰ দল বুলি হোৱা অপপ্ৰচাৰৰ পৰা হাত সাৰিব পাৰে। কংগ্ৰেছ হাইকমাণ্ডে এই সমগ্ৰ দায়িত্ব এতিয়া গৌৰৱ গগৈৰ ওপৰত অৰ্পণ কৰিছে যদিও সকলো ফালৰ সন্তুলন ৰাখিবলগীয়া হোৱাত এই সিদ্ধান্ত এতিয়া বৰ্তমান ওলমি থকা দেখা গৈছে। অৱশ্যে বৰ্তমানৰ দৌৰত জে.পি. দাস আৰু নুৰুল হুদা আটাইতকৈ আগত আছে বুলি জানিব পৰা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সমগ্ৰ ভাৰতবৰ্ষত অহা 28 মে'ত পবিত্ৰ ঈদ-উল-আজহা উদযাপন কৰা হ'ব। দেওবাৰে সন্ধিয়া দেশৰ অধিকাংশ স্থানতে ইছলামিক মাহ জিল-হিজ্জা আৰম্ভ হোৱাৰ নতুন চন্দ্ৰ দেখা নগ'ল, যাৰ পৰিপ্ৰেক্ষিতত দেশৰ আগশাৰী ইছলাম ধৰ্মগুৰুসকলে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। নিয়ম অনুসৰি জিল-হিজ্জা মাহৰ চন্দ্ৰ দৰ্শনৰ 10ম দিনা এই উৎসৱ পালন কৰা হয়। দিল্লীৰ ফাটেহপুৰী মছজিদৰ শ্বাহী ইমাম মুফতি মুকাৰৰাম আহমেদ আৰু জামা মছজিদৰ শ্বাহী ইমাম সৈয়দ চাৱান বুখাৰীয়ে জানিবলৈ দিয়ে যে দেওবাৰে সন্ধিয়া দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও ক'তো চন্দ্ৰৰ দেখা নিশ্চিত খবৰ পোৱা নগ'ল। মুছলমানৰ সংগঠন ইমাৰাত-ই-ছৰিয়া হিন্দীয়েও একে কথাই সদৰি কৰিছে। সাধাৰণ ঈদ-উল-ফিতৰ 2 মাহ 9 দিনৰ পাছত বকৰীদ পালন কৰা হয়। ত্যাগ আৰু বলিদানৰ প্ৰতীক এই পবিত্ৰ উৎসৱটোক কেন্দ্ৰ কৰি ইতিমধ্যে দিল্লীকে ধৰি সমগ্ৰ দেশৰে বজাৰসমূহ জীপাল হৈ পৰা দেখা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ইডিৰ জৰিয়তে বিজেপিৰ তথ্য সংগ্ৰহৰ ৰাজনীতি, আপৰ নেত্ৰী আৰ্টিচিৰ গুৰুত্বৰ অভিযোগ। আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী আৰ্টিচিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট অৰ্থাৎ ইডিৰ লৈ এক তীব্ৰ চাঞ্চল্যকাৰী অভিযোগ উত্থাপন কৰিছে। নেত্ৰীগৰাকীয়ে বিজেপিয়ে ইডিৰ জৰিয়তে বিৰোধী দলসমূহৰ গোপন তথ্য নিজৰ হাতলৈ নিয়াৰ এক কৌশল অৱলম্বন কৰিছে বুলি অভিযোগ উত্থাপন কৰে। পশ্চিমবংগত নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতাক গ্ৰেপ্তাৰ কৰি নিৰ্বাচন শেষ হোৱাৰ পাছত তেওঁলোকক মুকলি কৰি দিয়াৰ আঁৰতো এই একেই উদ্দেশ্য আছিল বুলি তেওঁ দাবী কৰে। পঞ্জাৱৰ প্ৰসংগ টানি আতিথিয়ে অভিযোগ কৰে যে বিজেপিলৈ যাবলৈ অস্বীকাৰ কৰাৰ বাবে পঞ্জাৱৰ আপ নেতা সঞ্জীৱ আৰোৰাক গ্ৰেপ্তাৰ কৰা হয়। সমান্তৰালভাৱে গোৱাত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰে পৰা ইডিয়ে 8খনকৈ গাড়ী লৈ গোৱাৰ আপৰ নেতাৰ ঘৰত এক ব্যাপক অভিযান চলাইছে। আতিচিৰ দাবী অনুসৰি গোৱাত আপৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ কাৰণ বিচাৰি আৰু তৃণমূল পৰ্যায়ৰ দলটোৰ কোন কোন নেতাই কাম কৰি আছে সেই গোপন তথ্য সংগ্ৰহ কৰিবলৈকে বিজেপিয়ে ইডিক ব্যৱহাৰ কৰিছে। অৱশ্যে এইবোৰ কৰি কোনো লাভ নহয় আৰু গোৱাৰ ৰাইজে এইবাৰ আপৰ চৰকাৰী গঠন কৰিব বুলিও নেত্ৰীগৰাকীয়ে দৃঢ়তাৰে প্ৰকাশ কৰা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰীৰ নৰৱে ভ্ৰমণ, বাণিজ্য, ইন্ধন আৰু গোলকীয় সংঘাত হ'ব আলোচনাৰ মূল বিষয়। এক ঐতিহাসিক পদক্ষেপ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নৰৱেত উপস্থিত হৈছেগৈ। বিগত 43 বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম নৰৱে দ্বিপাক্ষিক ভ্ৰমণ। বিশ্বৰ অন্যতম প্ৰধান তেল আৰু গেছ ৰপ্তানিকাৰী দেশখনৰ সৈতে এই ভ্ৰমণকালত ভাৰতৰ বাণিজ্য আৰু ইন্ধন যোগানৰ বিষয়টো সৰ্বাধিক অগ্ৰাধিকাৰ লাভ কৰিব। ভ্ৰমণসূচী অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্ট'ৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু দুয়োখন দেশে নতুন বজাৰ তথা প্ৰযুক্তিগত সহযোগিতাৰ বাবে এক ব্যৱসায়িক সন্মিলনক সম্বোধন কৰিব।
এই ভ্ৰমণৰ অন্যতম আকৰ্ষণ হ'ব মঙ্গলবাৰে অনুষ্ঠিত হ'বলগীয়া তৃতীয় নৰ্ডিক ভাৰত সন্মিলন। যোৱা বছৰ পহলগাম আক্ৰমণ আৰু ভাৰত পাকিস্তানৰ সংঘাতৰ বাবে বাতিল হোৱা এই সন্মিলনত এইবাৰ নৰৱে, ছুইডেন, ফিনলেণ্ড, আইচলেণ্ড আৰু ডেনমাৰ্ক সহ এই 5খন নৰ্ডিক দেশৰ মুৰব্বীসকল একত্ৰিত হ'ব। দ্বিপাক্ষিক আৰু বহুপাক্ষিক আলোচনাত বৰ্তমান বিশ্বৰ উত্তেজনাময় পৰিস্থিতিৰে যেনে ইউক্ৰেইন, ইৰাণ আৰু গাজাৰ সংঘাতৰ বিষয়সমূহেও স্থান লাভ কৰিব পাৰে। এই ভ্ৰমণকালতে ভাৰত আৰু নৰৱেৰ চৰকাৰৰ মাজত 3খন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। এবাৰ ইৰাণৰ টাৰ্গেট গুগল, মেটা আৰু এমাজন। সাগৰ তলিৰ ইণ্টাৰনেট কেবল কাটিবলৈ দিছে ভাবুকি। চীন ভ্ৰমণ সামৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প স্বদেশত উপস্থিত হোৱাৰ পাছতে ইৰাণে এক নতুন সতৰ্কবাণী প্ৰেৰণ কৰি সমগ্ৰ বিশ্বতে তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। মধ্যপ্ৰাচ্যৰ চলিত সংঘাতৰ মাজতে পূৰ্বে হৰমুজ প্ৰণালীৰ তেল আৰু গেছ পৰিবাহী জাহাজৰ চলাচলত বাধা দিয়া ইৰাণে এইবাৰ মাৰ্কিন নৌবাহিনী আৰু ইজৰাইলক লক্ষ্য কৰি এক ভয়ংকৰ কথা ঘোষণা কৰে। তেওঁলোকে জনোৱা হৰমুজ প্ৰণালীৰ তলেৰে যোৱা গুগল, এমাজন আৰু মেটাৰ দৰে বৃহৎ মাৰ্কিন প্ৰতিষ্ঠানসমূহৰ ইণ্টাৰনেট কেবলত তেওঁলোকে আঘাত হানিব পাৰে। ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডৰ মুখপাত্ৰ ইব্ৰাহিম জুলফাৰ গাড়ীৰে সদৰি কৰা মতে সাগৰতলীৰ এই কেবলসমূহ সুৰক্ষিত ৰাখিবলৈ হ'লে মাৰ্কিন প্ৰতিষ্ঠানসমূহে ইৰাণক শুল্ক আদায় দিব লাগিব, অন্যথা ইয়াৰ দায়িত্ব তেওঁলোকে নলয়। যদি সঁচাকৈ ইৰাণে এই ছাবমেৰিন কেবলসমূহ ধ্বংস কৰে তেন্তে সমগ্ৰ বিশ্বতে ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰিব আৰু পৃথিৱীখন কাৰ্যত অচল হৈ পৰাৰ আশংকাই দেখা দিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ডলাৰৰ তুলনাত টকাৰ অভিলেখ পতন। 96.17ৰ অভূতপূৰ্ব নিম্ন স্তৰ স্পৰ্শ। শ্বেয়াৰ বজাৰত চলিছে ধুমুহা। আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকান ডলাৰ ক্ৰমবৰ্ধমান শক্তি আৰু বিশ্বজুৰি চলি থকা ইৰাকৰ সংঘাতৰ বাবেই ভাৰতীয় মুদ্ৰাৰ টকাৰ মূল্য সৰ্বকালৰ আটাইতকৈ নিম্ন স্তৰলৈ অৱনমিত হৈছে। আজি ইতিহাসত প্ৰথমবাৰৰ বাবে এক আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 96.17 টকালৈ হ্ৰাস পায়। আমেৰিকা ইৰাণৰ যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $100 ওপৰলৈ বৃদ্ধি পোৱা আৰু ধাৰাবাহিকভাৱে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতীয় বজাৰৰ পৰা ধন প্ৰত্যাহাৰ কৰাৰ বাবে এই বিপৰ্যয় নামি আহিছে। ভাৰতীয় মুদ্ৰাৰ এই অভূতপূৰ্ব পতনে দেশৰ শ্বেয়াৰ বজাৰত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰা দেখা গৈছে। মুম্বাই ষ্টক এক্সচেঞ্জৰ চেনচেক্স আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটি সূচাংক আজি ব্যাপক হাৰত হ্ৰাস পোৱাত বিনিয়োগকাৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৰ্থনীতিবিদসকলৰ মতে টকাৰ মূল্য 100 ঘৰৰ ওচৰ চপাৰ বাবে দেশত আমদানি খৰচ বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত অনাগত দিনত ইলেক্ট্ৰনিক্স, ইন্ধন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি হৈ সাধাৰণ গ্ৰাহকক কোঙা কৰি তুলিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি সম্পন্ন। 28 মে'ত দিব ৰায়দান। প্ৰিয়শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্তই এতিয়া এক গুৰুত্বপূৰ্ণ মোড় লৈছে। এই ঘটনাৰ অন্যতম মূল অভিযুক্ত তথা জুবিন গাৰ্গৰ প্ৰাক্তন ব্ৰেণ্ডমেট শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছে। আদালতে সমগ্ৰ শুনানিৰ পৰ্যালোচনা কৰি অহা 28 মে'ত ইয়াৰ চূড়ান্ত ৰায় প্ৰদান কৰিব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা বছৰ ছিংগাপুৰৰ লাজাৰাছ দ্বীপত নাও ভ্ৰমণৰ সময়ত সাঁতুৰিবলৈ গৈ জুবিন গাৰ্গৰ অকাল আৰু ৰহস্যজনক মৃত্যু হৈছিল। এই ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোট আৰু CIDয়ে শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বে শেখৰজ্যোতিয়ে জুবিন গাৰ্গক ছিংগাপুৰত বিষ দি হত্যা কৰা এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল। বৰ্তমান ন্যায়িক জিম্মাত থকা অভিযুক্তগৰাকীৰ জামিন লাভ হ'বনে নাই সেয়া 28 মে'ত আদালতৰ ৰায়দানৰ পাছতহে স্পষ্ট হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। এতিয়াৰ পৰা খেলপথাৰত বহি চাব নোৱাৰিব IPL মেচ। দৰ্শকৰ বাবে লাগিব পাৰে ন' এণ্ট্ৰি। চলিত IPL খেলসমূহক লৈ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক হতাশাজনক খবৰ আহি পৰিছে। এতিয়াৰ পৰা ক্ৰীড়াপ্ৰেমীসকলে ষ্টেডিয়ামত উপস্থিত থাকি লাইভ মেচ চোৱাৰ পৰা বঞ্চিত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো IPLৰ বাকী থকা মেচসমূহ দৰ্শকবিহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰা হৈছে। এই পত্ৰখনত CTI নামৰ সংগঠনটোৱে প্ৰেৰণ কৰিছে। CTIৰ দাবী অনুসৰি IPL খেলসমূহ অনুষ্ঠিত কৰাৰ নামত বৰ্তমান দেশত বৃহৎ পৰিমাণৰ ইন্ধন আৰু শক্তিৰ খৰচ হৈছে। গোলকীয় সংঘাত তথা ইন্ধনৰ নাটনিৰ এই সংকটপূৰ্ণ সময়ত ইমান বিপুল পৰিমাণৰ অপচয় ৰোধ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁলোকে কয়। সেইবাবেই খেলপথাৰত দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ কৰি কেৱল টিভি বা ডিজিটেল মাধ্যমতহে খেলসমূহ প্ৰচাৰ কৰাৰ বাবে আহ্বান জনোৱা হয়। যদিহে ক্ৰীড়া মন্ত্ৰালয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে ক্ৰীড়াপ্ৰেমীসকলে ঘৰতে বহি IPL উপভোগ কৰিবলগীয়া হ'ব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কংগো আৰু উগাণ্ডাত ইবোলাৰ সন্ত্ৰাস, ভাৰতত আতংকিত নহ'বলৈ পৰামৰ্শ। বিশ্ব স্বাস্থ্য সংস্থা WHO শেহতীয়াকৈ কংগো আৰু উগাণ্ডাত দেখা দিয়া ভয়াৱহ ইবোলা প্ৰাদুৰ্ভাৱক এক গোলকীয় জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰে। এই অঞ্চলসমূহত সংক্ৰমিত হোৱা ইবোলাৰ বুণ্ডিবুগ
প্ৰজাতিটোৱে অতিশয় বিপদজনক বুলি চিহ্নিত কৰা হৈছে। আটাইতকৈ উদ্বেগৰ বিষয়টো হ'ল যে বৰ্তমানলৈকে এই বিশেষ প্ৰজাতিটোৰ বিৰুদ্ধে কোনো অনুমোদিত ভেকচিন বা নিশ্চিত চিকিৎসা পদ্ধতি উপলব্ধ হোৱা নাই। বিশ্বজুৰি এই ভাইৰাছক লৈ চিন্তা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দেশসমূহক তীক্ষ্ণ নজৰদাৰী আৰু প্ৰতিৰোধমূলক ব্যৱস্থা শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হয়। ইফালে ভাৰতীয় নাগৰিকসকলৰ বাবে এই মুহূৰ্তত কোনো ধৰণৰ আতংকৰ কাৰণ নাই বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে। দেশৰ স্বাস্থ্য বিভাগক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে যদিও সাধাৰণ জনতাক উৰাবাতৰিত ভুল নকৈ সচেতনতা অৱলম্বন কৰিবলৈহে আহ্বান জনোৱা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মহাকাশত বিৰল দৃশ্য। আজি সূৰ্যাস্তৰ পিছত একেলগে দেখা যাব শুক্ৰ গ্ৰহ আৰু কাচি জোন। আজি 18 মে সোমবাৰে সন্ধিয়া মহাকাশ প্ৰেমীসকলৰ বাবে এক অপূৰ্ব সুযোগ কঢ়িয়াই আনিছে প্ৰকৃতিয়ে। আজি সূৰ্যাস্তৰ ঠিক পিছতে পশ্চিম আকাশত জিলিকি উঠিব উজ্জ্বল শুক্ৰ গ্ৰহ অৰ্থাৎ ভেনাছ আৰু এটা লাহি কাচি জোন। মহাকাশ বিজ্ঞানৰ চকুৰে এই জোনটো নতুন চন্দ্ৰ বা অমাৱস্যাৰ মাত্ৰ 2.1 দিন পাৰ হোৱাৰ ৰূপ, যাৰ মাত্ৰ 7% অংশহে বৰ্তমান আলোকিত হৈ আছে। মহাজাগতিক দূৰত্বৰ ফালৰ পৰা এই দুই গ্ৰহ নক্ষত্ৰ ইটোৰ সিটোৰ পৰা বহু আঁতৰত অৱস্থিত যদিও পৃথিৱীৰ পৰা আকাশত ইহঁতক ইমান কাষত দেখাটো এক অতি বিৰল আৰু আকৰ্ষণীয় দৃশ্য। গধূলিৰ আকাশত এই অপূৰ্ব যুগলবন্দীয়ে যিকোনো পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বাধ্য হ'ব। কোনো বিশেষ যন্ত্ৰ অবিহনে খালী চকুৰে পশ্চিম আকাশলৈ চাই আপুনি এই মহাজাগতিক যাদুৰ সাক্ষী হ'ব পাৰিব। আমি পৰৱৰ্তী খবৰটোলৈ। UAEৰ আণৱিক কেন্দ্ৰত ড্ৰোন আক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য পুনৰ বৃদ্ধি। সংযুক্ত আৰৱ আমিৰশ্বাহী এটা পাৰমাণৱিক শক্তি প্ৰকল্পত অলপতে হোৱা ড্ৰোন আক্ৰমণৰ পিছতে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বিগত দুসপ্তাহৰ ভিতৰত সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি ইৰাণ যুদ্ধৰ সমাপ্তি ঘটোৱাৰ বাবে চলোৱা কূটনৈতিক প্ৰচেষ্টাত বাধা অহাটো এই মূল্য বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $111.27 বৃদ্ধি পাইছে। আনহাতে আমেৰিকাৰ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েটৰ মূল্য $107.75 হ্ৰাস পাইছে। এই ড্ৰোন আক্ৰমণ আৰু শেহতীয়াকৈ আমেৰিকা তথা চীনৰ মাজত বিফল হোৱা আলোচনাই মধ্যপ্ৰাচ্যত পুনৰ এক ডাঙৰ সংঘাতৰ আশংকা বৃদ্ধি কৰিছে। ভূ ৰাজনৈতিক পৰিস্থিতিৰ এই অস্থিৰতাই অনাগত দিনত বিশ্বৰ শক্তি খণ্ডত অধিক প্ৰভাৱ পেলাব পাৰে বুলি বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে VD সতীশনৰ শপত গ্ৰহণ। 43 বছৰৰ পাছত কংগ্ৰেছৰ 61 বিজয় কেৰালাৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন ঘটাই জ্যেষ্ঠ নেতা VD সতীশনে সোমবাৰে ৰাজ্যখনৰ 13গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত অনুষ্ঠিত এক বিশাল সমাৰোহত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে 61 বছৰীয়া সতীশন আৰু তেওঁৰ মন্ত্ৰীসভাৰ 20 গৰাকী সদস্যক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। বিগত 9 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট দলে 140খন আসনৰ ভিতৰত 102খন আসন লাভ কৰি CPIM নেতৃত্বাধীন LDF চৰকাৰক শাসনৰ পৰা উফৰাই এক ঐতিহাসিক ভূমিস্খলন বিজয় সাব্যস্ত কৰে। সতীশনে বিদায়ী মুখ্যমন্ত্ৰী পিনাৰায়ি বিজনৰ স্থান লৈছে, যি এতিয়া কেৰালাৰ নতুন বিৰোধী দলপতি হ'ব। এই ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ লগতে কৰ্ণাটক আৰু তেলেংগানা আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। নতুন মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীসহ কংগ্ৰেছৰ 12গৰাকী, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ 5গৰাকী আৰু সহযোগী দলসমূহৰ 3গৰাকী বিধায়কে স্থান পায়। যোৱা 60 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কেৰালাত একেলগে পূৰ্ণাংগ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিছে, য'ত 2গৰাকী মহিলা আৰু অনুসূচিত জাতিৰ 2গৰাকী প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী সতীশনে জানিবলৈ দিয়ে যে তেওঁলোকৰ নতুন চৰকাৰে এখন উন্নত তথা প্ৰগতিশীল নতুন যুগৰ কেৰালা অৰ্থাৎ পুথুগা কেৰালাম গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মোদী চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱ, নিৰ্বাচন শেষ হোৱাৰ বাবেই বাঢ়িছে মূল্য। মল্লিকাৰ্জুন খাৰ্গে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই অভিযোগ কৰিছে যে মোদী চৰকাৰৰ অৰ্থনৈতিক দূৰদৰ্শিতাৰ চৰম অভাৱ। তেওঁ কয় যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দেশৰ প্ৰকৃত অৰ্থনৈতিক স্থিতি জনসাধাৰণৰ পৰা লুকুৱাই ৰাখিছিল, কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে এতিয়া সকলো সামগ্ৰীৰ মূল্য হুৰাহুৰে বৃদ্ধি কৰিবলৈ লৈছে। দেওবাৰে সমগ্ৰ দেশতে CNG আৰু শুকুৰবাৰে পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত 3 টকাকৈ বৃদ্ধি পোৱাৰ পাছতে কংগ্ৰেছ সভাপতিগৰাকীয়ে ছ'চিয়েল মিডিয়াযোগে এই ক্ষোভ উজাৰে। ইৰাণ যুদ্ধৰ দোহাই দি ইন্ধনৰ মূল্য বৃদ্ধি কৰা কাৰ্যক সমালোচনা কৰি তেওঁ স্পষ্ট কৰে যে নিৰ্বাচনত লোকচান হোৱাৰ ভয়তহে চৰকাৰে ইমান দিনে দাম বৃদ্ধি কৰা নাছিল। খাৰ্গে অভিযোগ কৰা মতে বিজেপি চৰকাৰৰ এই নীতিৰ বাবে দেশৰ দৰিদ্ৰ জনসাধাৰণে এতিয়া প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীখিনি ক্ৰয় কৰিব নোৱাৰা দৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধাৰাবাহিকভাৱে বাঢ়ি অহা এই মূল্যবৃদ্ধি আৰু চৰকাৰৰ বিৰোধী স্থিতিৰ বিৰুদ্ধে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও তেওঁ হুংকাৰ প্ৰদান কৰা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ।
নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীৰ মুখত এ ফৰ আছাম, পিছৰ মঞ্চত অসমৰ নাম জিলিকাত কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ। নেদাৰলেণ্ড ভ্ৰমণকালত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি দিয়া এক ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত পুনৰ শুনা গ'ল ঐতিহাসিক বাক্যশাৰী এ ফৰ আছাম। 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ সময়ৰ পৰা অসমক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ প্ৰতীক হিচাপে প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰা এই বাক্যশাৰী বিদেশৰ মাটিত শুনি তাত থকা প্ৰৱাসী অসমীয়াসকল উৎফুল্লিত হৈ পৰে। আনকি নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰী মোদীৰ ডিঙিত বড়োসকলৰ ঐতিহ্য আৰু মৰ্যাদাৰ প্ৰতীক আৰণাই শোভিত হোৱাও দেখা যায়। বিদেশৰ মঞ্চত অসমৰ সংস্কৃতি আৰু নাম এনেদৰে জিলিকি উঠাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এয়া কেৱল এটা শব্দ নহয়, বৰঞ্চ এই প্ৰতিগৰাকী অসমীয়াৰ গৌৰৱ আৰু বিশ্বজোৰা পৰিচয়ৰ প্ৰতিধ্বনি। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো জনকল্যাণমূলক আঁচনিৰ সফলতাৰ খাতিয়ন দাঙি ধৰে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ইতিমধ্যে অসমৰ 1 লাখৰো অধিক আবেদনকাৰীৰ ঘৰত সৌৰ পেনেল সংস্থাপন কৰা হৈছে, যিয়ে ৰাজ্যখনক শক্তি ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিব। একেদৰে উদ্যোগ খণ্ডৰ বিকাশৰ বাবে ভব্য আঁচনিৰ অধীনত 15টা স্থানত প্লাগ এণ্ড প্লে ঔদ্যোগিক উদ্যান নিৰ্মাণ আৰু অসমমালা 2.0ৰ জৰিয়তে গাঁও নগৰ সংযোগ কৰাৰ প্ৰায় 1000 কিলোমিটাৰ পথৰ কাম দ্ৰুতগতিত চলি আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আশা প্ৰকাশ কৰে যে জলসম্পদ ব্যৱস্থাপনা আৰু বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বজুৰি নেদাৰলেণ্ডৰ আধুনিক প্ৰযুক্তি আৰু অভিজ্ঞতাৰ পৰা অসমৰ দৰে বানপ্ৰৱণ ৰাজ্য এখন অনাগত দিনত বহুলভাৱে লাভান্বিত হ'ব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।